এভৰিৱান আপোনালোক সকলোৰে খবৰ ভাল নে নিশ্চয় ভালে চাগে বৰ্তমান মও ভালে আছো আজি মই লহিছো আপোনালোকৰ বাবে নহৰু আচাৰৰ ৰেচিপি হয়তো সকলোৱে গমে পাইছে থাম্বনেল দেখি এয়া নহৰু মই প্ৰায় আধা কেজি মান লৈছো এটা প্ৰথমে মই ইখিনি ভালদৰে বাকলি এৰাই লওঁ এয়া নহৰুখিনি বাইদৰ মই মিলি ভালদৰে বাকলি এৰাই ললো আৰু ইখিনি ধুই লৈছো আৰু লগত লৈছো ৰঙা জলকীয়া কেটামান ৰঙা জলকীয়াখিনি মই ভালদৰে ধুই লৈছো এতিয়া মই নহৰু আৰু জলকীয়াখিনি 3 ঘণ্টা মানৰ বাবে টান ৰ'দত শুকাবলৈ দিম তাৰ পিছত মোৰ আচাৰ বনাবলৈ ৰেডি হৈ যাব নহৰু আৰু জলকীয়াখিনি এয়া নহৰু আৰু জলকীয়াখিনি মই টান ৰ'দত 3 ঘণ্টা মানৰ বাবে এটা শুকাবলৈ দিলো নহৰু আৰু জলকীয়াখিনি মই ভালদৰে ৰ'দত শুকোৱা হৈ গ'ল এতিয়া মই জলকীয়া কেইটা টুকুৰা টুকুৰিকৈ কাটি ল'ম এয়া মই জলকীয়া কেইটা টুকুৰা টুকুৰিকৈ কাটি ল'লো এতিয়া তেনেহ'লে আমি আচাৰৰ ৰেচিপিটোলৈ আগবাঢ়ো আচাৰখিনি বনাবলৈ মই মছলাৰ ভিতৰত লৈছো মেথি গুটি বগা সৰিয়হ আৰু এয়া হ'ল চব গুটি আৰু এয়া হ'ল জিৰা আৰু ইফালে মই কাজজিৰাও লৈছো আৰু ইফালে মই লৈছো নিমখ সোৱাদ অনুসৰি আৰু লগত লৈছো হালধি আৰু অলপমান মই কলা নিমখো লৈছো আৰু এয়া হ'ল ভিনেগাৰ আৰু ইফালে মই এই কাপটোৰে একা মিঠাতেল লৈছো তেনেহ'লে বলকচোন আমি আচাৰ বনাব লাগি যাওঁ প্ৰথমে মই গোটেইখিনি মছলা শুকান কেৰাহী এখনত ভাজি ল'ম এয়া গেছৰ চুলাত মই কেৰাহী এখন পাতি দিলো এতিয়া কেৰাহীখন অলপ গৰম হোৱাত মই এতিয়া ইয়াত গোটেইখিনি মছলা দি দিম এতিয়া মই এইখিনি বেছি নাভাজো এনে অলপ সময় ভাজি ল'ম 3 মিনিট মানৰ বাবে এইখিনি মোৰ প্ৰায় ভজা হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম গেছটো অফ কৰি মই প্লেটখনত বাকি লওঁ মছলাখিনি বাকি লোৱাৰ পিছত মই এতিয়া কেৰাহীখন আৰু এবাৰ পাতি দিলো গেছটো অন কৰি এতিয়া মই ইয়াতে মিঠাতেলখিনি অলপ সময় গৰম হ'বলৈ দিম ইফালে তেলখিনি গৰম হ'বলৈ দিও আনফালে মই মছলাখিনি মিক্সিত গুৰি কৰি লওঁ মই মছলাখিনি মিক্সিত দি দিলো এতিয়া মই এইখিনি গুৰি কৰি লওঁ মই বেছি গুৰি নকৰো এনে অলপমান গুৰি কৰিম কাৰণ বেছি মিহিকৈ পিচি দিলে মানে খাই ভাল নালাগে আচাৰখিনি সেইবাবে অলপ গোটা হৈ থাকিব এয়া মোৰ মছলাখিনি গুৰি কৰা হৈ গ'ল আপোনালোকে দেখিছে বেছি মই মিহি কৰা নাই আনফালে মোৰ মিঠাতেলখিনি গৰম হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিও এতিয়া মই মিঠাতেলখিনি অলপ সময় বাবে ঠাণ্ডা হ'বলৈ দিম বেছি ঠাণ্ডা হ'ব নিদিও এনে অলপমান ঠাণ্ডা হ'বলৈ দিম এয়া তেলখিনি অলপমান ঠাণ্ডা হোৱাত এতিয়া মই ইয়াত নহৰুখিনি দি দিম জলকীয়াখিনি দিয়াৰ পিছত এতিয়া মই ইয়াত মিক্সিত পিচি থোৱা মছলাখিনিও দি দিলো আৰু মই এতিয়া ইয়াত হালধি বগা নিমখ আৰু কলা নিমখখিনিও দি দিম আৰু এতিয়া মই ইয়াত অলপমান ভিনেগাৰো এড কৰি দিলো ভিনেগাৰখিনি এড কৰি দিয়াৰ পিছত এতিয়া মই এইখিনি লৰাই ল'ম আৰু আপোনালোকে যে মিঠাতেল অলপ কম হোৱা যেন বা পিছত দি ল'ব পাৰে একো নাই গৰম কৰি ফেলে এতিয়া মই মিঠাতেল অলপমান দিছো পিছত যে লাগে মই আৰু এড কৰি দি দিম গৰম কৰি এইটো আপোনালোকৰ লগত কথা কিমান মিঠাতেল দিয়ে নিদিয়ে আচাৰ বনোৱা প্ৰায় হৈ গ'ল এতিয়া মই এইখিনি অলপ ঠাণ্ডা হোৱাত মই কাঁচৰ বটলতে ভৰাই থৈ দিম তাৰপিছত 5 দিন 6 দিন মান ৰ'দত দিয়াৰ পিছত মোৰ এইখিনি আচাৰ খাবলৈ হৈ মানে খাব পৰা হৈ যাব আপোনালোকে বা এনেকৈ বনাই খাই চাবচোন খাবলৈ খুবেই টেষ্টি হয় আৰু যদি আপোনালোকৰ মোৰ আজি এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ এটা ভিডিঅ'টো লাইক কৰি দিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো যি প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চালে থকা বেল আইকন বেলটো অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে তেনেহ'লে আজিলৈ আহিছোঁ আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ